নমস্কাৰ, মই আজি আকৌ আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। এই ভাত কেৰেলা হয়, এইখিনি ধুনীয়াকৈ বাকলি গুচাই লৈছোঁ আৰু ইয়াতে আলু এটা লৈছোঁ আৰু এইকেইটা ভাত কেৰেলা লৈছোঁ। ভাত কেৰেলা আৰু মাছে বনাওঁ আহোঁ। আৰু এইখিনি ভাত কেৰেলাখিনি মই এইদৰে কাটি ল'লোঁ দীঘল দীঘলকৈ। আপোনালোকে এইদৰে কাটি ল'লে হ'ল। আলুটো এইদৰে দীঘল দীঘলকৈ কাটি লৈছোঁ। আৰু ইয়াতে এইখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ। ধুই পেলাই ইয়াতে বিলাহী ল'লোঁ এটা মিডিয়াম চাইজৰ, পিঁয়াজ ল'লোঁ মিডিয়াম চাইজৰ এটা, আৰু এইখিনি আদা নহৰু থেতেলিয়াই ল'লোঁ। আৰু এয়া জলকীয়া, এইখিনি ধুনীয়াকৈ ধুই মেলি ফালি ল'লোঁ জলকীয়াখিনি। মই মাছখিনি ধুনীয়াকৈ ধুই কৰি মেলি নিমখ হালধি সানি লৈছোঁ। আৰু এইফালে মই গেছত কেৰাহীটো বহাই দিলোঁ। তেল দি দিছোঁ, তেলখিনি গৰম হ'ব দিছোঁ। এইফালে তেলখিনি গৰম হৈ গৈছে, তেলখিনি গৰম হ'ল তেতিয়া মই মাছটো দি দিম। মাছটো চিলিটি কৰি ধুনীয়াকৈ মই লৰাই দিম। আৰু ইয়াত দেখিছে মাছটো ধুনীয়াকৈ মই লৰাই কৰি ল'লোঁ। চিলিটি কৰি ভালদৰে ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া নমাই দিম, হৈ গৈছে। আৰু এইখিনি মাছখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আপোনালোকে এইদৰে ফ্ৰাই কৰি ল'লে হ'ল। পিছত মই কেৰাহীটো বহাই দিছোঁ। এতিয়া তেল দি দিছোঁ। আৰু তেলখিনি গৰম হৈ গৈছে। তেলখিনি গৰম হোৱাত মই এতিয়া ভাত কেৰেলাখিনি অলপ ফ্ৰাই কৰি ল'ম। আলুখিনিও ফ্ৰাই কৰি ল'ম। আলুখিনিও দি দিছোঁ ইয়াতে। আৰু এইখিনি ফ্ৰাই হৈ গৈছে। আপোনালোকে এইদৰে ফ্ৰাই কৰি ল'লে হ'ল। এতিয়া নমাই দিম মই, হৈ গৈছে এইখিনি। আৰু এইখিনি ভাত কেৰেলা আলু এইদৰে মই ফ্ৰাই কৰি ল'লোঁ অলপ। আৰু ভাত কেৰেলা আলু ফ্ৰাই কৰা কেৰাহীটোতে তেলখিনিতে এতিয়া মই ইয়াতে দি দিম পিঁয়াজখিনি, জলকীয়াখিনি, কেইটামান দিছোঁ জিৰা, গোটা জিৰা তেলতে দি দিছোঁ। পিঁয়াজখিনি ভাজা হৈ গৈছে। পিঁয়াজখিনি ভাজা তেতিয়া ভাজি হৈ যোৱাৰ পিছত এতিয়া মই দিলোঁ বিলাহীখিনি। বিলাহীখিনিও ধুনীয়াকৈ ভাজিব লাগিব, একদম গলি যোৱালৈকে ধুনীয়াকৈ ভাজিব লাগিব। হালধি দিছোঁ, হালধিটো আপোনালোকে জোখত দিব। আৰু নিমখ দিছোঁ, নিমখটো আপোনালোকে যি পৰিমাণত খায় সেইটো পৰিমাণত লৈ ল'লে হ'ল। এতিয়া বিলাহীটো অলপ সিজি যোৱাত মই আদা নহৰুখিনি পিচি ৰাখিছিলোঁ সেইখিনি দি দিছোঁ। অলপ দিছোঁ ধনিয়া গুড়া, অলপ দিছোঁ জিৰা গুড়া। এতিয়া বিলাহীখিনিও ধুনীয়াকৈ ভাজা যাব, সিজি যাব, আৰু মছলাখিনিও ধুনীয়াকৈ ভাজা যাব। আৰু মছলাটো চফা হৈ থাকিলে ভাল নালাগে, মছলাখিনি আপোনালোকে ধুনীয়াকৈ ভাজি ল'ব। বিলাহীখিনিও ধুনীয়া সিজা গৈছে আৰু মছলাখিনিও ভাজা গৈছে ধুনীয়াকৈ। এতিয়া মই ফ্ৰাই কৰি থোৱা ভাত কেৰেলাখিনি তাতে দি দিছোঁ। দি পেলাই মই 5 মিনিট সময় এইদৰে ভাজিম। ভাজা হৈ গৈছে। এতিয়া দিম মই পানী। এতিয়া এইখিনি ধুনীয়াকৈ উতলিব দিম। আৰু এয়া চব্জি উতলি আছে। চব্জি উতলি থকা তেতিয়া মই মাছ পিচ দিম। এতিয়া ভালদৰে উতলাম। যোনে যোনে এইদৰে বনাই খোৱা নাই, বনাই খাব দেই, আপোনালোকে বহুতো টেষ্টি হয়। একবাৰ বনাই খাব। এয়া চব্জি উতলি আছে। কালাৰটো কি ধুনীয়া আহিছে চাওকচোন। আপোনালোকে যদি এইদৰে বনাই খোৱা নাই, বনাই খাব। বহুতে টেষ্টি হয় আৰু বহুতে ভাল পাব এইদৰে বনাই খাই। হৈ গৈছে, এতিয়া নমাই দিম। এয়া চব্জি হৈ গ'ল। মই ভাত কেৰেলা মাছে বনালোঁ। আপোনালোকে যদি এইদৰে বনাই খোৱা নাই, বনাই খাব এবাৰ। বহুতে টেষ্টি লাগে। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।